নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে শনিগ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি? ইয়াৰ অপশ্যন দিয়া আছে টাইটান, ফ'বছ, ডিমছ আৰু চন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টাইটান। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন, মেলেৰিয়াই প্ৰভাৱ পেলোৱা অংগটো হ'ল? ইয়াৰ অপশ্যন দিয়া আছে হাত, মগজু, হাওঁফাওঁ আৰু প্লীহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাওঁফাওঁ। নেক্সট কুৱেশ্যন, নাথুলা গিৰিপথ ক'ত অৱস্থিত? ইয়াৰ অপশ্যন দিয়া আছে অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ, ছিকিম আৰু উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছিকিম। নেক্সট কুৱেশ্যন, ফ'বছ আৰু ডিমছ কোনটো গ্ৰহৰ উপগ্ৰহ? অপশ্যন দিয়া আছে শনি, বৃহস্পতি, মঙ্গল আৰু শুক্ৰ। ইয়াৰ উত্তৰটো হ'ব মঙ্গল। নেক্সট কুৱেশ্যন, ঘঁৰিয়ালৰ হৃদযন্ত্ৰটোত কিমানটা কোঠালি থাকে? অপশ্যন দিয়া আছে 2টা, 4টা, 8টা আৰু 12টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2টা। নেক্সট কুৱেশ্যন, ছুপাৰন'ভা কি? ইয়াৰ অপশ্যন দিয়া আছে গ্ৰহাণুপুঞ্জ, পপীয়া তৰা, ধূমকেতু, ব্লেক হোল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পপীয়া তৰা। নেক্সট কুৱেশ্যন, ফুলগুৰি ধেৱা সংঘটিত হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে 1850, 1861, 1894 আৰু 1880। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1861। কোনখন চহৰক মৃতকৰ চহৰ বুলি কোৱা হয়? ইয়াৰ অপশ্যন দিয়া আছে হৰপ্পা, মহেঞ্জোদাৰো, লোথাল আৰু ৰূপাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভৰ কিমান? ইয়াৰ অপশ্যন দিয়া আছে 5.88 into 1021 টন, 4.55 into 1033 টন, 3.87 into 1211 টন আৰু 8.44 into 1089 টন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5.88 into 1021 টন। নেক্সট কুৱেশ্যনটো হৈছে দ্য গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰেলৱে কেতিয়া গঠন হৈছিল? অপশ্যন দিয়া আছে 1849 চনৰ 1 আগষ্টত, 1850 চনৰ 2 অক্টোবৰত, 1853 চনৰ 16 এপ্ৰিলত আৰু 1853 চনৰ 15 আগষ্টত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1849 চনৰ 1 আগষ্টত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন চহৰক পূবৰ এথেন্স বুলি জনা যায়? অপশ্যন দিয়া আছে এলাহাবাদ, পাটনা, মাদুৰাই আৰু কোচি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাদুৰাই। নেক্সট কুৱেশ্যনটো হৈছে আহোম প্ৰথমতে হোৱা বিবাহক কি বোলে? ইয়াৰ উত্তৰটো হ'ব চকলং বিবাহ। নেক্সট কুৱেশ্যনটো হৈছে কিপাবৰ বৰুৱা তলৰ কোনগৰাকী মহান সাহিত্যিকৰ ছদ্মনাম? অপশ্যন কেইটা হৈছে পদ্মনাথ গোহাঁই বৰুৱা, অমূল্য বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে কাবেৰী নদীৰ উৎপত্তি ক'ৰ পৰা হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে পানেৰী পাহাৰ, নীলামালাই পাহাৰ, ব্ৰহ্মগিৰি পাহাৰ আৰু কাৰ্বামম পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মগিৰি পাহাৰ। নেক্সট কুৱেশ্যনটো হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে মিজোৰাম, গুজৰাট, ছিকিম আৰু অসম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুজৰাট। নেক্সট কুৱেশ্যনটো দিয়া আছে আহোমসকলৰ দ্বিতীয় ৰাজধানী ক'ত? ইয়াৰ উত্তৰটো হ'ব হাবুং। নেক্সট কুৱেশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমা আৰু দ্বিতীয়া পত্নীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম আছিল সূৰ্যৱতী আৰু দ্বিতীয়া পত্নীৰ নাম আছিল কালিন্দী। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংসদৰ যৌথ অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? ইয়াৰ অপশ্যন দিয়া আছে ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ অধ্যক্ষ, লোকসভাৰ অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোকসভাৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতি ভৱনটো কোন শিলাখণ্ডত অৱস্থিত? ইয়াৰ অপশ্যন দিয়া আছে আৰাৱলী হিল, সাতপুৰা হিল, ৰায়ছেনা শিলা, ওপৰৰ কোনোটো নহয়। ইয়াৰ উত্তৰটো হ'ব ৰায়ছেনা হিল। নেক্সট কুৱেশ্যনটো হৈছে কোন চনত APSC গঠন কৰা হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে 1937, 1867, 2000 আৰু 1657। ইয়াৰ উত্তৰটো হ'ব 1937।